আসসালামু আলাইকুম এভৰিৱান। এয়া বৰালি মাছৰ তৰকাৰী বনোৱাৰ পৰাই ভ্লগটো ষ্টাৰ্ট কৰিলোঁ। পিঁয়াজখিনি ভাজিলোঁ, তাৰপাছত ব্ৰাউন কালাৰ হৈছে বিলাহী দিলোঁ এটা, আৰু আদা নহৰু পেষ্ট অলপ দি নিমখ হালধি জিৰা গুড়া জলকীয়া গুড়া অলপ দি মাছখিনি ভালকৈ ভুনিবলৈ থ'লোঁ। মাছখিনি ভুনোতে ৰাফাত আহিয়ে গ'ল নহয়, মানে এটা কাম কৰোঁতে সি আহিয়ে যায় আৰু মানে আধাতে। খাবা নাম খাবা? ব'লা তুমি অলপ ব'লা, মই দিম বনাই। ব'লা 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 ব'লা, এইটো খাবা, এইটো 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 খাবা, চিপছ খাবা? হা চিপছ খাবা? ব'লা মই চিপছ বনাই দিম, তুমি যোৱা। কাটি আছিলোঁ। কি কৰিছে এইবিলাক? এই পৰিলে 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 চব পেলাব এতিয়া। দিয়া মোক দিয়া, প্লিজ যোৱা, মই চিপছ বনাই দিম, মই দিম বনাই। গেছ আছে, এইবিলাক ক্লে নহয়তো। কি হয়তো নষ্ট কৰি আছা, দিয়া মোক। আৰু এয়া হৈছে আটা। কি লাগে? ক্লে লাগে, ক্লে, এতিয়া ক্লে লাগে কামৰ সময়ত। ৰাফায়তৰ কাৰণে মই ক্লে বনাই আছোঁ। এইটো ক্লেটো ইনষ্টেণ্ট ক্লে ৰাফায়তৰ ৰেডি হৈ গ'ল। দে সেইটো দিয়া, সেইটো দিয়া, আটা টেমা দিয়া মোক। নাই সেইটো দি লোৱা আগতে, নহ'লে মই নিদিওঁ। আগতে দিয়া, লোৱা লোৱা, দিয়া সেইটো দিয়া, যোৱা এতিয়া। আৰু ক্লে নাই, ই আৰু ক্লে নাই, চব দি দিলে, ই আৰু ক্লে নাই। এইটো লাগিব আকৌ, কি কৰিবা এইটো দি? হা এইটো মিক্স কৰিবা? কি যে কৰা নহয় তুমি, চব পেলাবা। এই টেবুলত আহা, আহা টেবুলত আহা, টেবুলত আহা। তো ইনাই ক্লে দি খেলা দেখি তাকো আজিকালি খুব ক্লে লাগে, আৰু ক্লেটোতো তাৰ স্কিনৰ কাৰণে ইমান ভাল নহয়, সেইকাৰণে মই আটা দি পেলাই এনেকৈ তাক ক্লে বনাই দিওঁ। আৰু সেয়া লৈ সি খেলা দেখিছেনে? এতিয়া সি মোবাইল লৈ আৰামত ক্লে দি খেলি চাওক, মানে আটাখিনি দি খেলিব আৰু তাক মই এনেকৈ ৰাখিব লাগে। আৰু তাৰপাছত তাক এইখিনি ক্লে দি সি মানে আটাখিনি দি সি ক্লে কতে কতে মোৰো ক্লে আহি যায়, আৰু এইখিনি দি খেলোঁতে খেলোঁতে মই তাৰ কাৰণে অলপ চিপছ বনাই লওঁ, কাৰণ সি এতিয়া ক'লে নহয় চিপছ খাব বুলি, আৰু এতিয়া নিদিলেতো উপায় নাই, গৈ পাকঘৰতে আকৌ গেছৰ ওপৰত গৈ ৰখিব। আৰু ভাজি কাটিছিলোঁ কোমোৰা, তো মই এইখিনি দি পেলাই চিপছ বনাওঁ। আজিকালি কি কৰোঁ, মই তাক মানে বাহিৰা চিপছ, পেকেটিং চিপছ মানে নিদিয়াই হৈছোঁ। আৰু এইখিনি যে চাউলৰ গুড়া, ৰাতিপুৱা পিঠা বনাইছিলোঁ তো অলপ থাকি গ'ল গুড়ি, আৰু কোমোৰাখিনি পাতলা পাতলাকৈ কাটি পেলাই নিমখ দি অলপ ভালকৈ সানি লৈছোঁ, নহ'লে কোমোৰাটো স্মেল ওলায় ন, যোনটো ভাল নালাগে। সানি পেলাই তাৰপিছত ভালকৈ ধুই এই চাউলৰ গুড়াখিনিতে হালধি মিক্স কৰিছোঁ, অকল হালধিয়ে দিছোঁ। এইখিনি দেখিছেনে কিমান ডাঠ কৰিছোঁ, কাৰণ কোমোৰাৰ পৰাতো পানী ওলায়, আৰু পানীখিনি মই যিমান পাৰিছোঁ চেপি পেলাই দিছোঁ। তাৰপিছত এনেকৈ দি পেলাই ধুনীয়াকৈ দি মই এনেকৈ ভাজি পেলাই তাক এইটো চিপছ বনাই দিওঁ। আজিকালি মানে এনেকৈয়ে তাক দিওঁ, যিমান চব্জি থাকে চব্জি দি পেলাই দিওঁ। আৰু ইফালে মাছৰ তৰকাৰী মোৰ হৈ গ'ল, আৰু তাক এইখিনি দিলে সি খায়ো বহুত ভাল পায়, আৰু হেল্ডিও হয়। এনেওতো চব্জি নাখাবই, কোনো চব্জিয়ে নাখায় আলুৰ বাহিৰে, সেইকাৰণে মই আজিকালি যি চব্জিয়ে হওক মানে তাক এনেকৈ খুৱাওঁ আৰু অলপ চলপ, আৰু সি এনেকৈ খাই ভাল পায়। তো আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি আপোনালোকৰ লগ দিব, আপোনালোকে খাব, খায়ো ভাল লাগে, বহুত ক্ৰাঞ্চিও হয়। ভাল লাগিছে? মই চাউণ্ড কমাই দিলোঁ, খাই থাকা দেই। কি হ'ল? বেয়া হৈ গ'ল? তোমাৰো বহুত প্ৰব্লেম। তাক মানে অলপ এইটো দিব লাগে, মাজে মাজে অলপ মোবাইলটো দিব লাগে, ইমান নাচায়। মোবাইলটোৰ অৱস্থা দেখিছেনে? পেলাই পেলাই ভাঙি ভাঙি চেচ কৰিছে। আৰু এনেকৈ দি বহাই মই আহি গ'লোঁ অলপ মৌচুমী জুচ বনাবলৈ, কাৰণ এইটো খোৱাৰ পাছত অলপ মৌচুমী ফ্ৰুটছো দিব লাগে, নহ'ব। এয়া দেখিছেনে? মই বনাব আহিলোঁ, সি আগে আগে আহি পেলাই লৈ ল'লে নহয়। দিয়া থৈ দিয়া, আহা এতিয়া কাম কৰিলা? আহা খোৱা। এইটো দি খোৱা। নাই এইটো দি খাব বেবী, এইটো দি খাব, তুমি বেবী হয় বা দুটা দি খাবা, খাব লোৱা। আৰু তাক জুচ দি পেলাই মই আব্বাৰ কাৰণে জুচ লৈ গৈছিলোঁ, আৰু আব্বাৰ কথা শুনা পাই মানে সিও চাইছেনে গোটেই চেয়াৰ পেলাই কি কৰিছে। ব'ল আমি টিং টং খেলিম, আহা। ভাত বনোৱা হয় দাদা সোণাপুৰ গৈছে, ব'লা ব'লা আমি এটা বস্তু খেলিম, টিং টং খেলিম, আহা।
টিংটং কিনিম ব'লা মানুহে বেয়া ক'ব চি ল'ৰাটো কান্দে কান্দোৰা তাত আদৰ্শ যাবলৈ ইমান কান্দি আছিলে পিছত মই বোলে অলপ তললৈ লৈ যাওঁ আৰু আহোঁতে দেখোঁ বাটাৰফ্লাই এটা বহি আছে দেখি ইমান ভাল পালে তাতে বাটাৰফ্লাইটোৰ লগত অলপ খেলি পেলাই আকৌ তাক মই ওপৰত নি পেলাই কাৰণ ৰন্ধা বঢ়া একোৱেই হোৱা নাছিলে খালি ভাত মাছৰ তৰকাৰীটো হৈছিলে আৰু দেৰিও হৈ গৈছিলে বহুত তাৰপিছত তাতে অলপ খেলাই পেলাই তাক মই লৈ গ'লোঁ ওপৰত আৰু সি দেখিছেনে কিমান মানে ভাল পাইছে ধৰা আৰু চাহ বনাইছিলোঁ তাৰপৰা চাহ খাব বুলি ক'লে আৰু এইফালে মই পাৰ্চেলো আহি গ'ল অলপ অৰ্ডাৰ দিছিলোঁ তো আহিলে আৰু এই পাৰ্চেলটো ইমান এক্সাইটেড হৈ যায় মই দেখিছোঁ তাৰ চিঞৰ বাখৰ কাক দিম হা কি খাবা বেবী হয় ডাইপাৰ লৈ যোৱা অঁ এইটো কাৰ হয় বেবীৰ কি হয় দুটা আহিছে অঁ থৈ দিয়া আৰু তাৰপাছতে চাহ ল'লোঁ তেখেতৰ মই খাবলৈ দুকাপ চাহ বাকি ল'লোঁ লৈ পেলাই চাহখিনি পৰিও গ'ল বাকোতে অলপ গাড়ী ওচৰতে চিঞৰ বাখৰ কৰি আছিলে যে বাৰু যিয়ে নহওক এনেকৈ এইটো হয়ে মাজে মাজে আপোনালোকৰ হয়নে কেতিয়াবা কমেণ্ট ছেকশ্যন জনাবচোন আৰু মই পাৰ্চেলখিনি আনি টেবুলৰ ওপৰতে থ'লোঁ কাৰণ নহ'লে আকৌ সি চব আৰু তাৰ চাইকেলটো অকণ বেয়া হৈছে কাৰণ তাৰ আব্বাৰ লগত সি বহি বহি চাইকেল ঠিক কৰি আছিলে অঁ বেবী গাড়ী বেয়া হৈ গ'ল এতিয়া কোন ঠিক অঁ চব ঠিক কৰি দি আছা কোনে ঠিক কৰি দিব আব্বা ঠিক বেবী ঠিক হ'ব ঠিক কৰা দেই হা তুমি ঠিক কৰা মই যাম পাকঘৰৰ অৱস্থা বেয়া হৈ গৈছে এই ভাত খাবা এতিয়া গা ধুই পেলাই চাইকেল ঠিক হৈ গ'ল তোমাৰ চাইকেলটো লৈ যোৱা পিটিম ধৰি ফাইন ধৰিছা পিটিম ধৰি গৰম লাগিছে মোৰ যোৱা কি কৰিছা খাৱা খাই আছা চি ভাত খাব নিদিয়ে আম্মাই ভাত খুৱাই দিম হ'ব ভাত খাবা তুমি অঁ চাইকেল ঠিক হ'ল তোমাৰ চাইকেল ঠিক কৰিলা এইবিলাক কৰিলে নহ'ব মোৰ বহুত কাম আছে যোৱা এনেই আহি যাব স্কুলৰ পৰা যোৱা গা ধুৱাই দিম গা ধুব চাইকেলটো লৈ যোৱা চাইকেলটো মই দি দিওঁগৈ সেই বাহিৰত পোৱালিটো দি দিওঁগৈ চাওঁ পোৱালিটোক দি দিওঁগৈ হৈছে বাৰু পাকঘৰটো চাফা কৰি মাছ বনাইছোঁ আলু দি গাজ বনাইছোঁ আৰু ৰাফায়তৰ কাৰণে চিপছ বনাইছিলোঁ বাৰ চিপছ ক'ত হা বেবী চব খাই দিলে চব খাই দিলা তুমি কি কালি পানীত কি পেলাইছা হা কালি মই গা ধুব গৈছিলোঁ আৰু ৰাফায়তে গোটেই পানীখিনিত চকী পেলাই দিছে এইটো ভাঙিছে গা ধুই থকা সময়ত এইখিনি ভাঙি এয়া কাম কৰিছে কোনে কৰিছে এইবিলাক হা আৰু এয়া গাজ মোৰ ফেভৰেট মই বহুত ভাল পাওঁ খাই গাজৰ অলপ ভাবিছোঁ চাটনি বনাওঁ আলুৰ লগত পিটিকা কৰোঁ অলপ এই পিছতে আলু বইল কৰি থৈছিলোঁ পিঁয়াজ আৰু ভোট জলকীয়া অলপ দিছিলোঁ নহ'লে বেছি দিলে খাইতো বহুত ভাল পাওঁ মই জ্বলা বহুত খাওঁ কিন্তু ৰাফায়তৰ কাৰণে ভয়ো লাগে জলকীয়া বেছি ধৰিবলৈ সেইকাৰণে ধৰা নাই এয়া বনালোঁ চাটনি অলপ মিঠাতেলো দিছিলোঁ সেইখিনি বাৰু উঠোৱাত নহ'ল দাদা সোণাপুৰ যাব এতিয়া আমি শুই যাম খোৱা বোৱা হৈ গ'ল আৰু এতিয়া সিহঁতক টোপনি অনাম তো আজিলৈকে আহিছোঁ নেক্সট ব্লগত আকৌ লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই